নমস্কাৰ বন্ধুসকল, আজি মই মোৰ চেনেলটিত এটি পায়সৰ ভিডিঅ' বনাবলৈ ওলাইছোঁ। প্লিজ ভাল লাগিলে কমেণ্ট কৰি জনাব। পায়সৰ বনাবৰ বাবে মই আমূল্য পাউডাৰৰ আধা কেজি পেকেট এটা লৈছোঁ। লগতে এখন থালত কিছু পৰিমাণে মই কাজু বাদাম লৈছোঁ। 3 খিলা তেজপাত লৈছোঁ। এটুকুৰ দালচিনি লৈছোঁ। 1 কাপ সৰু কাপ এটাৰে মই অলপ জহা চাউল লৈছোঁ। আৰু কিছু পৰিমাণে মই খিচমিচ লৈছোঁ। ইয়াৰ পিছত পাউডাৰৰ গাখীৰখিনি ভালদৰে লিকুইড কৰি ল'বৰ বাবে পাউডাৰ পেকেটটো খুলি মগ এটাত উলিয়াই ল'লোঁ। এতিয়া মই মগটোৰে আধা কেজি মগ লৈছোঁ। তাৰ মগটোৰে মই ভৰ্তি কৰি পানী লৈ ল'ম আৰু পাউডাৰখিনি ভালদৰে মিহলাই ল'ম। এইদৰে ভালদৰে মিহলাই ল'ব লাগিব, নহ'লে পাউডাৰ গাখীৰখিনি গোটা ৰৈ যাব পাৰে। গাখীৰখিনি পানীৰে মিলাই থকা সময়তে মই চৌকাটোত গেছৰ ষ্ট'ভটোত মই জ্বলাই ল'লোঁ আৰু লগতে এটা কেৰাহী উঠাই ল'লোঁ। এই কেৰাহীটোতে আজি মই এই পায়সখিনি বনাম। এতিয়া কেৰাহীটো প্ৰায় গৰম হৈছে। মই গুলি লোৱা এমগ পাউডাৰৰ গাখীৰ পানীখিনি মই কেৰাহীটোত ঢালি ল'ম। ঠিক সেইদৰে আৰু এমগ মই পানী কেৰাহীটোত ঢালি দিম। পানী আৰু গাখীৰৰ পৰিমাণ আমাৰ 1 লিটাৰ মই লৈছোঁ। এই পাউডাৰ গাখীৰৰ পায়সটো খাবলৈ অতিকৈ সোৱাদ হয়। ইয়াতে মই থালত লৈ লোৱা 3টা তেজপাত মই এতিয়া কেৰাহীখনত দি দিলোঁ। গাখীৰখিনি এইদৰে লৰাই থাকোঁতে অলপ সময় পিছতে গাখীৰখিনি উতলিব ধৰিছে। তাতে মই কাজুখিনি দি দিম। তাৰ কিছু সময় পিছতে মই গাখীৰখিনি লৰাই থাকি খিচমিচখিনি গাখীৰত মই ঢালি দিলোঁ। এইদৰে গাখীৰৰ পৰিমাণ প্ৰায় আধা হৈ যোৱাত মই ইয়াতে ভিজাই থোৱা জহা চাউল 1 কাপ আছিল, এই 1 কাপ জহা চাউল মই এতিয়া অলপ অলপকৈ দি দিম। গাখীৰখিনি উতলি থাকিব আৰু এইদৰে হাতা এখনেৰে লৰাই থাকিব লাগিব। এইদৰে গাখীৰখিনি প্ৰায় আধা হৈ গৈছে। ইয়াতে মই 2 চামুচ গুড় মিহলাই দিলোঁ। গুড় মিহলাই দিলে সোৱাদটো খাবলৈ ধুনীয়া হয়, লগতে কালাৰটো খুব ধুনীয়া হৈ উঠে। এতিয়া মই এই পায়সখিনিৰ ওপৰত 2 চামুচ মৌ দি দিম। পায়সখিনি এতিয়া মই অকণমান ভাল চেণ্ট আহিবৰ বাবে 1 চামুচমান ঘি দি দিলোঁ। পায়সখিনিত আগতীয়াকৈ মই 2 চামুচ গুড় দিয়াৰ বাবে এতিয়া মই মাত্ৰ 2 চামুচে চেনি মিহলাইছোঁ, নহ'লে মিঠাটো বহুত বেছি হৈ যাব পাৰে। এইদৰে পায়সখিনি প্ৰায় হৈ উঠিছে। এইদৰে মই আজি মোৰ পায়সৰ ভিডিঅ'টি পৰিৱেশন কৰিলোঁ। কেনেকুৱা লাগিলে প্লিজ কমেণ্ট কৰি জনাব। ভাল লাগিলে মোৰ চেনেলটি প্লিজ ছাবস্ক্ৰাইব কৰিব।